হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? সকলোকে কাৰ্ডম জনাই মই দীপামণিয়ে মোৰ দীপামণি BoroRahang চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান আমিও ভালে আছোঁ। বেমাৰৰ পৰা অলপ ৰক্ষা পাইছোঁ। ল'ৰা দুটাও ভাল পাইছে। গতিকে আজি মই এতিয়া 11:30 বাজিছে। আজি 11টা বজাতে মই ভিডিঅ'টি আৰম্ভ কৰিলোঁ। কাৰণ কি দিনত মই টাইম নাপাওঁ। ল'ৰা দুটা মানে ডিষ্টাৰ্ব দিয়ে অলপ মানে ভিডিঅ' শ্বুট কৰিম বুলি ভাবিলেও সেইকাৰণে মই আজি ৰাতিয়ে আৰম্ভ কৰিলোঁ। বাকীবিলাকে গোটেইবিলাকে শুই গৈছে। আজি ৰাতিয়ে মানে আৰম্ভ কৰি দিলোঁ। আজি ৰাতিৰ সাজত ভাত পানী খাই উঠিলোঁ। গাহৰি মাংস আৰু ডমৰু পাত খাইছিলোঁ। আৰু গাহৰি মাংস আৰু ডমৰু পাত মই আগতে খোৱা নাছিলোঁ। ডমৰু পাত ইমান ডাঙৰ ডাঙৰ পাত ঘৰত পুখুৰী পাৰত আছিলে আগতে বহুত, কিন্তু মই সেইবিলাক মানে খোৱা নাছিলোঁ। বিয়া হৈ আহি গম পালোঁ যে ডমৰু পাতো গাহৰি মাংসৰ লগত খায়। গতিকে সেই সোৱাদটো যে এবাৰ পালোঁ এতিয়া আৰু এৰিব নোৱাৰোঁ। আৰু যিসকলে ডমৰু পাত আৰু গাহৰি মাংস বেছিভাগেই খায় কেঁচামদ আৰু লোকেল আমাৰ চুলাইৰ লগত খায়েই, প্ৰায়ভাগে খায়। কাৰ্বি মানুহৰ খাদ্য হয় এইটো। গতিকে মই নামতহে বড়ো ভাষাটো ভালদৰে নাজানো। এতিয়া কাৰ্বি হ'লোঁ, কাৰ্বি ভাষাটো ভালদৰে নাজানো, কিন্তু হ'লেও মই কাৰ্বি ভাষাটো বহুতখিনি বুজি পোৱা হৈছোঁ। চাই থাকিবচোন আজি ৰাতিৰ সাজত মই ডমৰু পাত আৰু গাহৰি মাংস কেনেদৰে বনালোঁ। খাই চাব এবাৰ সকলোৱে। ময়ো বেয়া পাইছিলোঁ। আপোনালোকেও হয়তো কি বস্তু এনেকৈ পাত আৰু ইমান ডাঙৰ ডাঙৰ পাত আৰু খায়নে, শুং পাত এনেকৈ ভাবিব পাৰে, কিন্তু খাই চাবচোন বহুত সোৱাদ লাগে, খাই ভাল লাগে। যিসকলে গাহৰি প্ৰিয় তেওঁলোকৰ কাৰণেই মই কৈছোঁ। আৰু কিছুমানে গাহৰি নোখোৱাবিলাকৰ কাৰণেতো নায়েই বাৰু, খাবই না। তো চাই থাকিব। আৰু এটা কথা, যিসকলে মোৰ দৰে চেনেল খুলিম বা কিবা ভিডিঅ' শ্বেয়াৰ কৰিম বুলি ভাবি আছে, তেওঁলোকে চেনেল সোনকালে খুলিব আৰু খাদ্যৰে হওক যিকোনো ৰেচিপিবিলাক দিবৰ কাৰণে চেষ্টা কৰিব। ময়ো চেষ্টাহে কৰি আছোঁ বৰ্তমান। গতিকে আমিতো দিনৰ ব্যস্ততাত এইখিনি কৰোঁৱেই যিহেতু, গতিকে কৰাও হয়, দিয়াও হয়, নিজেও খোৱা হয়, আনকো দেখুওৱাও হয়। সেইকাৰণে ময়ো মানে ভবা নাছিলোঁ। এদিন ৰাতি মানে এনেই মোবাইলটো চাই অনলাইনত ব্যস্ত হৈ আছিলোঁ। তেতিয়াই কেনেকৈ কি কৰি মানে চেনেলটো খুলিলোঁ। খুলি পিছদিনাখনেই মই কিবা এটা বনাই মানে শ্বেয়াৰ কৰি দিলোঁ। এতিয়া মানে এইটো ইউটিউবত নাহিলে ভালেই নালাগে। গতিকে এতিয়া মানে সৰু সুৰাকৈ হ'লেও কিবা এটা মানে ভিডিঅ' বনাওঁ আৰু বনাই দিওঁ। গতিকে চাই থাকিব ভিডিঅ'বিলাক। আৰু লগতে ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। সকলোৱে অলপ কেনেকৈ ধৰণৰ ভিডিঅ' বনাব লাগে অলপ ক'ব, তেতিয়া মোৰো ভাল লাগিব বনাই। এতিয়া ধৰি লোৱা মোৰ মানে কোৱা মানুহ কোনো নাই বা কোনেও নকয় যে এনেকুৱা কৰিবা সেনেকুৱা কৰিবা, সেইকাৰণে অলপ বেয়া লাগে। তথাপি বনাওঁ মই। গতিকে মই ডমৰু পাত আৰু গাহৰি মাংস বনোৱাটো চাই থাকিব। এয়া মই ডমৰু পাত বাচিব আৰম্ভ কৰি দিছোঁ। ডমৰু পাতৰ যিবিলাক ডাঙৰ ডাঙৰ ঠাৰি আছে সেইকেইটা মই পেলাই দিছোঁ। পেলাই অকল পাতকেইটা এনেকৈ বাছি লৈছোঁ ধুনীয়াকৈ। বাছি লৈ এতিয়া মই ভালদৰে ধুম। ভালদৰে ধুই মেলি মই অলপ মিহিকৈ পাতখিনি কাটি ল'ম। পাতকেইটা মানে অলপ শুং নিচিনা বস্তুটো, গতিকে সেইকাৰণে মই হাতেৰে ভালদৰে মিহি যিমান কৰিব পাৰি সিমানেই ভাল। মই যিমানখিনি পাৰোঁ মই হাতেৰে অলপ খুচি শুংবিলাক নাইকিয়া কৰি দিছোঁ। তাৰপিছত মই দিনতে মানে গাহৰি মাংস বইল কৰি থৈ দিছিলোঁ হালধি দি। এয়া গাহৰি মাংস আৰু আদা নহৰু অলপ বটি লৈছোঁ, কেঁচা জলকীয়া ফালিছোঁ আৰু লগতে জালুকৰ গুড়া আছে। আৰু লৈছোঁ বাটিত খাৰ। আৰু এইখিনি ডমৰু পাত মই মোহাৰি ল'লোঁ হাতৰ লগত। এতিয়া মই কেৰাহীটোত ডমৰু পাতখিনি আৰু অলপ নিমখ দি তাতে মই খাৰখিনি দি দিম। কলা খাৰ যিখিনি মই বাটিত উলিয়াই লৈছিলোঁ, খাৰখিনি দি দিলোঁ। এতিয়া মই এইটো ভালদৰে মানে কেৰাহীত দি দিছোঁ একেবাৰে। এতিয়া মই কেৰাহীৰ জুইত দি পাতকেইটা ভালদৰে সিজিব দিম। গাহৰি মাংসখিনি যিহেতু মই বইল কৰি লোৱা, পানী অলপ দিছোঁ কাৰণ পাতখিনি শুকাই যায়, কেৰাহীত লাগি ধৰে। সেইকাৰণে মই অকণমান আধা গিলাচমান পানী দিছোঁ। তাৰপিছত যেতিয়া পাতখিনি সিজিলে মই গাহৰি মাংস, আদা নহৰু, কেঁচা জলকীয়া গোটেইখিনি দি দিছোঁ। আৰু লগতে মই জালুকৰ গুড়া ৰাখিছিলোঁ উলিয়াই, সেই জালুকৰ গুড়াখিনিও মই ইয়াতে দি দিছোঁ। এতিয়া ভালদৰে মই অলপ কম জুইত ঢাকোন ঢাকি মই সিজিব দিম। অলপ হেতাৰে লাৰি লৈছোঁ। এতিয়া এনেকৈ গাহৰি মাংসখিনিতো বইলে সিজাই আছে, বাকী ডমৰু পাতখিনি প্ৰথমতে সিজাই লৈছোঁ। এতিয়া ভালদৰে ঢাকোন ঢাকি এনেকৈ মাজে মাজে অলপ লাৰি মই ধুনীয়াকৈ সিজাই ল'ম। গোন্ধটো যে নক'বা আৰু ইমান ধুনীয়া গোন্ধ।
বনাওঁতে মানে খাওঁ খাওঁ লাগি থাকে। এয়া হ'ব ধৰিছে আৰু অলপ সময়ৰ পিছত হৈ যাব। কেঁচা জলকীয়াকেইটা মই ফালিয়ে দিছোঁ, এটা কেঁচা জলকীয়া আৰু ধুনীয়া গোন্ধ ওলায়, খাৰ আৰু ডমৰু পাতৰ গোন্ধটো একেবাৰে ধুনীয়াকৈ আহে, বনাই থাকিলে গোন্ধটো পোৱা যায়। এয়া হৈ গ'ল আহি মোৰ গাহৰি মাংস আৰু ডমৰু পাত বনোৱা, পাতকেইটা ধুনীয়াকৈ সিজি গৈছে খাৰৰ লগত। এয়া হৈ গ'ল, বনাই চাবচোন, খাই ভাল লাগে। ভিডিঅ'টি চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। আৰু ভিডিঅ'টি চাই কেনে পালে জনাবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰোঁ। শুভৰাত্ৰি, বাই বাই।